অকণমান পায়স বনাইছিলোঁ গাজৰৰ লগত নতুন বছৰ যাতে গোটেই বছৰটো মিঠা হওক আপোনালোকেও। হেল্ল' গাইজ, কি খবৰ? আজি আমাৰ বাইদেৱে বস্তু এটা বনাইছিলে, ইয়াক ক্ষীৰ বনাইছিলে। চাওকচোন, এয়া গাখীৰ দিয়া হ'ল, গাজৰ দিলে, লগতে অলপ ভালকৈ হিলাই লৈছে আৰু তাৰপিছত এতিয়া এই চাউলখিনি তিয়াই থৈ দিছিলে দিছে গাখীৰ। চাওক, চাউলখিনি দিয়াৰ পিছত দিব আৰু কিবা কিবি। এয়া ভাতটো অলপ ফুটিছেগৈ আৰু এতিয়া দিবলৈ হৈছেগৈ আৰু এতিয়া গাজৰখিনি দিব। গাজৰ, খিচমিচ, বাদাম, তেজপাত এইখিনি দি পিনে অলপ দেৰি ভালকৈ হিলাই ল'ব, মিক্স কৰি ল'ব। মানে ভালকৈ মিক্স কৰি আছে, চাওক পুৰা ভালকৈ মিক্স কৰি আছে আৰু ইয়াতে গাখীৰ দি দিলে, পুৰা ভৰ্তি কৰি দিব গাখীৰ দি। এতিয়া এইয়া দেখিছে, আপোনালোকেও বনাই পিনে খাব পাৰে বিহুত। সেইটোতো চবেই জানে বাৰু, জানাটো। এইটো চাওক, দেখিছে, গাখীৰ যিমানে দিব সিমানে সোৱাদ বাঢ়িব। গাজৰ, এই চেনিখিনি দি দিলে, এইখিনিতো নিদিলে নহ'বই। এইয়া এতিয়া হ'লগৈ আৰু ভোজটো ময়ে দি দিছোঁ, বাইদেউ অলপ গাটো বেয়া। অকণমান পায়স বনাইছিলোঁ গাজৰৰ লগত নতুন বছৰ যাতে গোটেই বছৰটো মিঠা হওক, যাতে আপোনালোকেও খাওক, আপোনাৰো যাতে বছৰটো ভালে যাওক।